আজিৰ সময়ত এই বিটিআৰ চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে বহুত কিবা কিবি কাম কৰিবলৈ আমি হাতত লৈছো। শ্ৰীৰামপুৰত ইতিমধ্যে মুখ্যমন্ত্ৰী কৈ গৈছে মডেল কলেজ নিৰ্মাণ কৰাৰ কাৰণে। মই আশা কৰিছো, মই বিশ্বাস ৰাখিছো যি কথা মুখ্যমন্ত্ৰীয়ে কয় এই কাম কৰে, সেইকাৰণে শ্ৰীৰামপুৰত এই বছৰৰ ভিতৰতে মডেল কলেজ আহিব বুলি মই আশা ৰাখিছো। আমাক দলং লাগে, দলঙৰ কাৰণে আমি স্কিম দিছো। শ্ৰীৰামপুৰত ইতিমধ্যে শ্ৰীৰামপুৰৰ MCLA ডাঙৰীয়াক আমি এটা সুজিত নাৰ্জাৰী অডিটৰিয়াম দিছো 1 কোটি টকাৰ। এই সুজিত নাৰ্জাৰী অডিটৰিয়াম আমাৰ MCLA ডাঙৰীয়াই ক'ৰবাত নিৰ্মাণ কৰাৰ কাৰণে ঠিক কৰিছে, কিন্তু শ্ৰীৰামপুৰ অঞ্চলত আজি বজাৰ আছে, বিভিন্ন জাতি গোষ্ঠী ৰাইজ আছে, এই কাৰণে আৰু শ্ৰীৰামপুৰ টাউনৰ মাজত 1 কোটি টকাৰ আৰু এটা অডিটৰিয়াম নিৰ্মাণ কৰা হ'ব, য'ত আপোনালোকে তেনেকুৱা ৰোডত মিটিং কৰিব লগা নহয়। সাংস্কৃতিক প্ৰগ্ৰাম, বিভিন্ন প্ৰগ্ৰাম আপোনালোকে অডিটৰিয়ামৰ ভিতৰত যাতে কৰিব পাৰে, ইয়াৰ কাৰণে আমি মাজিদ বসুমতাৰীৰ নামত এটা অডিটৰিয়াম নিৰ্মাণ কৰি দিয়া হ'ব শ্ৰীৰামপুৰত। আজি মই আপোনালোকক ক'বলৈ পাই আনন্দিত পাইছো যে ইয়াত যিখিনি সমস্যা আছে, ইতিমধ্যে আমাৰ নেতাসকলে আমাৰ লক্ষীদা মোক বাৰে বাৰে কৈ, টমদা কৈ, চবেই নেতাবিলাক ইয়াতে লগ লাগি পেলাই মোক কৈ আছে এই সমস্যাবিলাক সমাধান কৰিব লাগে। শ্ৰীৰামপুৰৰ সমস্যা এটাৰ পিছত এটা সমস্যা সমাধান কৰাৰ কাৰণে ঠিক কৰিছো। শ্ৰীৰামপুৰত আমাৰ আগতে গেটত বহুত কাম হৈছিলে, এই গেটটো বন্ধ হোৱাৰ পিছত তাত মাটি বাৰীবিলাক আছে। যোৱাকালি আমাৰ টুৰিজিম মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মিটিং কৰিছো। আমি প্ৰস্তাৱ দিছো বিটিআৰ চৰকাৰে প্ৰায় 23 কোটি টকাৰ এটা প্ৰকল্প, এটা টুৰিষ্ট হাব আমি বনাবলৈ গৈছো, আৰু অসম চৰকাৰে যদি ইয়াতে আৰু ফাণ্ড দিয়ে, মন্ত্ৰী মহোদয়ে কৈছে যে আমি এইটো সাৰ্ভে কৰিম, আৰু শ্ৰীৰামপুৰত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য যি আছে চবেই আহি ইয়াতে টুৰিষ্ট কাউণ্টাৰ বনাব পাৰে, তেনেকুৱা এটা ডাঙৰ মাৰ্কেট প্লেচ আৰু টুৰিষ্ট হাব এটা নিৰ্মাণ কৰিবলৈ গৈ আছো, য'ত হাজাৰ হাজাৰ মানুহবিলাকে বেপাৰ বাণিজ্য কৰি খাব পাৰিব। মাটি বাৰীৰ সমস্যা আছে, ইয়াত সান্থাল কলনী এটা আছে, তাত কিছুমান সমস্যা আছে। ইয়াৰ বাহিৰতো খাস মাটি PGR VGR এই অঞ্চলবিলাকত সমস্যা আছে, কিন্তু আজি বিটিআৰ চৰকাৰে সবচে বেছি গুৰুত্ব দিয়া হৈছে ভূমিৰ সমস্যা, মাটিৰ সমস্যা সমাধান কৰাৰ কাৰণে। আৰু আপোনালোকক ক'বলৈ পাই মই আনন্দিত হৈছো, আগৰ চৰকাৰৰ সময়ত 1 বিঘা মাটি যদি সেটেলমেন্ট কৰিব লাগে, এই মাটি সেটেলমেন্ট কৰাৰ ক্ষেত্ৰত আগৰ চৰকাৰে 1 বিঘা মাটিত যিমান জনেল ভেলু আছে, দাম আছে, সমান পইচা লৈছিলে মাটি সেটেলমেন্ট কৰাৰ নামত। কিন্তু আজি 1 বিঘা মাটি সেটেলমেন্ট কৰিলে গ্ৰাম্য অঞ্চলত মাত্ৰ 1000 টকা দিব লাগিব। এইটো আজিৰ চৰকাৰে ঠিক কৰি দিছে যাতে সবে মাটি বাৰীবিলাক পাব পাৰে। বৈশ্যমুঠিৰ ক্ষেত্ৰত আমি ইতিমধ্যে আপোনালোকে জানে অনলাইন যোগেদি আপুনি মাটিৰ 13টা কাম আপোনালোকে অনলাইন যোগে কৰিব পাৰে। প্ৰধানমন্ত্ৰী আজি জল জীৱন আঁচনিৰ পানী আপোনালোকে পাইছে, মুখ্যমন্ত্ৰী আজি অৰুণোদয় আপোনালোকে পাইছে, বিভিন্ন আঁচনি অলৰেডি গাঁৱে ভূঞে আহিছে। কিন্তু বিটিআৰ চৰকাৰে আমি 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ, 40টা সমষ্টিত 40টা আমি ষ্টেডিয়াম নিৰ্মাণ কৰা, আৰু গোসাই শ্ৰীৰামপুৰত সিধু কানুৰ নামত 1 কোটি টকাৰ এটা ষ্টেচু আৰু পাৰ্ক বনোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আমাৰ ইয়াত বঙালী লোকসকল আছে গোসাইগাঁও টাউনত, একেবাৰতে আমাৰ বঙালী লিডাৰসকলে, প্ৰাক্তন ছাত্ৰ নেতা আৰু ছাত্ৰ নেতাসকলে যেতিয়া ক'লে এই বছৰ যোৱা বছৰত একেবাৰতে 3টা ৰবীন্দ্ৰ ভৱন 1 কোটি 20 কোকৰাঝাৰ আৰু গোসাইগাঁৱত একেলগে নিৰ্মাণ কৰা হৈছে। আজি শ্ৰীৰামপুৰতো কিছুমান প্ৰকল্পৰ কাৰণে আমি চিন্তা চৰ্চা কৰা হৈছে যাতে সকলো জনগোষ্ঠীৰ উন্নয়নটো কৰিব পাৰো। আমি চাকৰি দিছো, ইতিমধ্যে চাকৰিত অপজিশনৰ মানুহবিলাকে 10টা কথা কৈছে, কিন্তু শ্ৰদ্ধা ৰাইজ মই আপোনালোকৰ আগত স্পষ্ট ক'ব বিচাৰিছো, যিদিনাৰ পৰা আমাৰ চৰকাৰ আহিছে সেইদিনাৰ পৰা আমি এটাও চাকৰিত কোনো 1 টকাও ঘুষ ল'বলৈ কাকো দিয়া হোৱা নাই। কোনোবা যদি ঘুষ ল'বলৈ চেষ্টা কৰিছে সি সাসপেন্ড হৈছে, কিন্তু কোনো ঘুষ ল'ব পৰা নাই। মাষ্টৰৰ চাকৰি দিয়া হ'ল 4,1200, আৰু কেইদিনমান পিছতো আকৌ হাইস্কুলৰ শিক্ষকসকলৰ চাকৰি দিয়া হ'ব। বিটিআৰত যিমান ভেকেন্ট পোষ্ট আছে ইয়াৰ কাৰণে আমি ইণ্টাৰভিউৰ কাৰণে ৰেডি কৰি আছো। আমাৰ CSB গঠন কৰা হ'ল। এই চাকৰিবিলাকত আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব, কিন্তু কোনো আঠানা পইচাও ঘুষ দিব নালাগে। এই কথাবিলাক আগৰ চৰকাৰৰ দিনত হোৱা নাছিলে, কিন্তু আজি আমি
যেহেতু এই 35 লাখ জনসাধাৰণক আমাৰ নিজৰ পৰিয়াল বুলি ভাবো, আমাৰ নিজৰ মা দেউতা বুলি ভাবো, এই সকলো ব্যক্তিকে বিটিআৰ অঞ্চলত যাতে শান্তিৰে ভালকে জীয়াই থাকিব পাৰে ইয়াৰ ব্যৱস্থাটো কৰি আছো। খেতিৰ কাৰণে কৃষকসকলক আমি ইলেক্ট্ৰিক বা পাৱাৰ টিলাৰ, মহিলাসকলৰ কাৰণে সৰু সৰু পাৱাৰ টিলাৰ, খেতি কৰাৰ কাৰণে বিভিন্ন মেচিন দিয়া আৰম্ভ কৰিছো। হাঁহ কুকুৰা পালন কৰাৰ আঁচনি দিছো, ছাগলী পালন কৰা, গৰু পালন কৰা বিভিন্ন আঁচনিবিলাক আজি প্ৰত্যেকটো অঞ্চলতে দিয়া আৰম্ভ হৈছে। এই বছৰ আমি 1% আমাৰ বাজেটৰ পৰা লৈছো মহিলাসকলক ট্ৰেইনিং দিয়াৰ কাৰণে, যাতে আমাৰ বাইদেউসকলে, মাসকলে ঘৰ চোৱা, ভাত ৰন্ধা, কাপোৰ বনোৱাৰ লগতে বিভিন্ন কাম কৰাৰ লগতে নেতৃত্ব ল'ব পাৰে। ইয়াৰ কাৰণে মহিলাসকলক ট্ৰেইনিং দিয়াৰ কাৰণে 8 কোটি টকা ঠিক কৰা হৈছে। সব মহিলাসকলক ট্ৰেইনিং দিয়া হ'ব। শিশুসকলৰ কাৰণে আজি বিটিআৰখন শিশু ফ্ৰেণ্ডলি এটা অঞ্চল কৰিব বিচাৰিছো। আমাৰ শিশুসকলে চাইল্ড লেবাৰ হয়, কম বয়সত বিয়া হয়, স্কুল এৰিব লগা হয়। এই পৰিৱেশৰ পৰা আমাৰ শিশুসকলক, আমাৰ ল'ৰা ছোৱালীক উদ্ধাৰ কৰিবৰ কাৰণে কিছুমান পলিচি ইতিমধ্যে আমাৰ চৰকাৰে লোৱা হৈছে। যিসকলে দিব্যাংগ ভাই ভনীসকল আছে, ফিজিকেলি চেলেঞ্জ আছে, সেইসকলৰ কাৰণে আঁচনি লোৱা হৈছে। গতিকে শ্ৰদ্ধা ৰাইজ, কোনো এটা অঞ্চল এৰা নাই। ভিচিডিচি অফিচ সবতো হৈ গ'ল, নলেজ চেণ্টাৰ সব ভিচিডিচিতে হৈ গ'ল, আৰু প্ৰত্যেকটো ভিচিডিচি এতিয়া আমি আদৰ্শ ভিচিডিচি নিৰ্মাণ কৰাৰ কাৰণে কিছুমান কাম হাতত লোৱা হৈছে। এইকাৰণে অহা 1 বছৰৰ ভিতৰত কোনে বৃদ্ধ পেঞ্চন পোৱা নাই, কোনে কৃষকৰ আঁচনি পোৱা নাই, কোনে মহিলাই আঁচনি পোৱা নাই, কোনে যুৱ যুৱতীসকলে ট্ৰেইনিং পোৱা নাই, এই সকলো ব্যৱস্থাবিলাক কৰাৰ কাৰণে বিটিআৰ চৰকাৰে আমি আগবাঢ়ি আহিছো।